নমস্কাৰ মনৰ কথা অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই অনুষ্ঠানত মই পংখী হাজৰিকা বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আজি এই দ্বিতীয় দিনৰ অনুষ্ঠানত মোৰ লগত অতিথি ৰূপে আছে বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৰিম্পী বৰা। হয় ৰিম্পী, তোমাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি ৰিম্পী বৰাৰ মনৰ কথা জানো, কিন্তু তাৰ আগতে আহকচোন ৰিম্পী বৰাৰ কণ্ঠত এটি গীত শুনো। হয় ৰিম্পী, তুমি কি গীত পৰিৱেশন কৰিবা? পোনপ্ৰথমে মই এটি আধুনিক গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। আহকচোন আমি পলম নকৰি ৰিম্পী বৰাৰ কণ্ঠত এটি আধুনিক গীত শুনো। ধন্যবাদ ৰিম্পী, ইমান ধুনীয়া এটা গীত আমাক উপহাৰ দিয়াৰ বাবে তোমালৈ ধন্যবাদ থাকিল। তুমি কিমান বছৰৰ পৰা গীত পৰিৱেশন কৰি আহিছা? মই 3 বছৰৰ পৰা সংগীত পৰিৱেশন কৰি আহিছোঁ। তুমি সংগীত পৰিৱেশন কৰাত তোমাক কোনে বেছিকৈ প্ৰেৰণা দিছে? মোক পোনপ্ৰথমে মা দেউতাৰ কথাই ক'ব লাগিব। দেউতাই বেছিকৈ সংগীত বিষয়ে মোক আগবঢ়াই নিবলৈ চেষ্টা কৰি আহিছে। আমি শুনিবলৈ পাইছোঁ যে সংগীত জগতত তুমি সংগীত পৰিৱেশন কৰি এটি বঁটা লাভ কৰিছা। আমাৰ সকলোকে তুমি ক'বানে তুমি কি বঁটা লাভ কৰিছা? মই ভাৰত চৰকাৰৰ পৰা অসম গৰিয়সী পুথি সংৰক্ষণৰ উদ্যোগত অসম কাহিনী শিৰোদ্ধাৰ বঁটা পাবলৈ সক্ষম হৈছোঁ।
এই বঁটা লাভ কৰি তোমাৰ অনুভৱ কেনেকুৱা? জীৱনৰ কাইদেবাতৰ প্ৰাকখনতেই মই পোনপ্ৰথমে এইটো বঁটা পাইছিলোঁ। বহুতো ভাল লাগিছে এইটো বঁটা পাই হৈ, আৰু আগবাঢ়ি যোৱাত মোক অৰিহণা আগবঢ়াই নিয়াত বহুত গৌৰৱ দিছে, আৰু আগলৈ যে আগবাঢ়ি যাম তাৰ বাবে সকলোৱে মোক আশীৰ্বাদ দি যাব, তাৰে কামনা। হয়, আমি ৰিম্পী মনৰ কথা আৰু জানিম, কিন্তু আহকচোন তাৰ পৰিৱৰ্তে আমি ৰিম্পীৰ কণ্ঠত আৰু এটি গীত শুনো। তুমি এতিয়া কি গীত পৰিৱেশন কৰিবা? মই এটি লোকগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ।
আৰু নাজানি গোবিন্দাবনে বৃদ্ধ বয়সতো আৰু পুনৰ বাঢ়ি নবজাও বৃদ্ধ বয়সতো আৰু পুনৰ বাঢ়ি নবজাও দেখি হাততে বহি সুৰ বুলি বান্ধিলে হে চকু আমাৰ সুৰ বুলি বান্ধিলে হে চকু আমাৰ সুৰ বুলি বান্ধিলে ধন্যবাদ ধন্যবাদ থাকি ৰিম্পী তোমালৈ সঁচাই তোমাৰ কণ্ঠটি বহুত বেছি ধুনীয়া তোমাৰ কণ্ঠত কি শুনি আমি আৱেগিক হৈ পৰিছো ঠিক আছে তুমি যিহেতু মাজুলীৰ ছোৱালী হয় মাজুলীত থাকি তুমি ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ সংগীত চৰ্চা কৰি তুমি জিলিকি উঠিছা তুমি মাজুলীত থাকি তোমাৰ সংগীত জগতখনক আগুৱাই নিয়াত তুমি কিবা অসুবিধা পাইছা নেকি আচলতে অসুবিধা পাইছোঁ বুলি ক'ব নোৱাৰি আৰু এটি বিশেষ মঞ্চ পোৱা নাই আৰু সেইবাবে মই মাজুলীত থাকি এনেদৰে সংগীত জগতখনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আৰু আগবাঢ়ি যাম সঁচাই ভাল লাগিল হয় ৰিম্পীৰ নিচিনা বহুতো প্ৰতিভাশীল শিল্পী আমাৰ মাজুলীত আছে ঠিক তেনেদৰে শংকৰদেৱ শিশু নিকেতনতো এনেদৰে বহুতো প্ৰতিভাশীল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিহেতু তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাত এখন ভাল মঞ্চ পোৱা নাই সেইবাবে আমি শংকৰদেৱ শিশু নিকেতনে এটি প্ৰয়াস কৰিছো এই মনৰ কথা অনুষ্ঠানটিৰ জৰিয়তে সেই প্ৰতিভাশীল ছাত্ৰ ছাত্ৰীসকলক আপোনালোকৰ আগত চিনাকি কৰাই দিয়া হয় আমি ৰিম্পীৰ পৰা আৰু বহু কথা জানিম কিন্তু তাৰ পৰিৱৰ্তে আহকচোন ৰিম্পীৰ কণ্ঠত আমি আৰু এটি গীত শুনো হয় ৰিম্পী তুমি এতিয়া কি গীত পৰিৱেশন কৰিবা এতিয়া এটি মই বিহুসুৰীয়া গীত পৰিৱেশন কৰিবলৈ লৈছোঁ Begiri
জুৰিয়া হাতৰ তলত লাগিছে গাঁৱৰ ডেকা সকলো জাকে জাকে জুৰিয়া হাতৰ তলত লাগিছে গাঁৱৰ ডেকা সকলো জাকে জাকে ঢোলৰ চামৰ শুনি দেহা হাত কৰি যায় ঢোলৰ চামৰ শুনি দেহা হাত কৰি যায় ও চেনাই শুনি চানে নাই ডিগ্ৰী ফাগুন বলে মাতেৰি গিয়াই ডিগ্ৰী ফাগুন বলে মাতেৰি গিয়াই লাগি লাগি মতৰিয়াই লাগি লাগি মতৰিয়াই শীত মুৰাই যায় ও চেনাই শুনি চানে নাই ডিগ্ৰী ফাগুন বলে মাতেৰি গিয়াই ডিগ্ৰী ফাগুন বলে মাতেৰি গিয়াই ডিগ্ৰী ফাগুন বলে মাতেৰি গিয়াই ধন্যবাদ ৰিম্পীলৈ ধন্যবাদ থাকিল ইমান ধুনীয়াকৈ এটি গীত পৰিৱেশন কৰাৰ বাবে নমস্কাৰ দৰ্শকবৃন্দ আজি মনৰ কথা অনুষ্ঠানৰ দ্বিতীয়টো দিন শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ মনৰ কথা অনুষ্ঠানত আজি অতিথিৰূপে আমাৰ লগত আছিল বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৰিম্পী বৰালৈ ধন্যবাদ থাকিল আশা কৰোঁ আপোনালোকে এই মনৰ কথা অনুষ্ঠানটি আগবাঢ়ি ল'ব আমাক আপোনালোকে আগবাঢ়ি যোৱাত উৎসাহিত কৰিব প্ৰেৰণা দিব সাহস দিব ধন্যবাদ।